হয় চাওক, আপোনালোক আটাই জানে যোৱা দুদিন পূৰ্বে আমাৰ চিৰাং জিলাৰ হাছৰাবাৰীৰ 19টা পৰিয়ালক বিটিচি প্ৰশাসনৰ তৰফৰ পৰা 15 দিনৰ ভিতৰত ঘৰ বাৰী ভাঙি লৈ যাবলৈ জাননী জাৰি কৰিছে। জাননীখনত উল্লেখ কৰা হৈছে যে এই মানুহখিনি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ অধীন। আজি আমি ABMCৰ কেন্দ্ৰীয় সমিতিৰ এটা বৃহৎ খজাতি দল আহি এই অঞ্চলত উপস্থিত হৈছোঁ। এই অঞ্চলৰ ৰাইজৰ সৈতে আমি মত বিনিময় কৰিছোঁ। এই অঞ্চলৰ ৰাইজৰ যি গণতান্ত্ৰিক প্ৰতিবাদ তেখেতসকলে যোৱা কিছুদিন ধৰি আগবঢ়াই আনিছে, এই প্ৰতিবাদত আমি ABMCয়ে চামিল হৈছোঁ। আমাৰ আঞ্চলিক জিলা পৰ্যায়ে ইতিমধ্যে এই আন্দোলন আগবঢ়াই আনিছে। চাওক, আমি এটা কথা স্পষ্টকৈ ক'ব বিচাৰোঁ যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকে হওক বা যিকোনো মাটিয়ে নহওক কিয়, BTC চুক্তি অনুসৰি BTC চুক্তিৰ 4.3A দফা অনুসৰি BTC অঞ্চলত বসবাস কৰি থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাটিৰ অধিকাৰ 100% সুৰক্ষিত হৈ আছে। অৰ্থাৎ যিখিনি পৰিয়াল 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ পৰা এই অঞ্চলত বসবাস কৰি আছে। কিন্তু আমি দেখিবলৈ পাইছোঁ বিগত কিছু দিন ধৰি তামোলপুৰে এনেকৈ দৰংগাৰ পৰা আৰম্ভ কৰি তামোলপুৰৰ বিভিন্ন অঞ্চলৰ পৰা আৰম্ভ কৰি চিৰাং জিলাৰ বিজনী মহকুমাৰ বিভিন্ন অঞ্চলৰ পৰা আৰম্ভ কৰি আৰু চিৰাং জিলাৰ বাচুগাঁও অঞ্চলৰ বিভিন্ন গাঁৱত ধাৰাবাহিকভাৱে বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক BTC চৰকাৰে উচ্ছেদৰ জাননী জাৰি কৰিছে। আৰু এয়া আচলতে সম্পূৰ্ণভাৱে আমি ক'বলৈ বাধ্য হৈছোঁ যে BTCৰ পৰা ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক খেদি পঠাবলৈ বৰ্তমানৰ BTC চৰকাৰখনে ষড়যন্ত্ৰ কৰিছে। আজি যি সময়ত BTC চুক্তিখনে এই অঞ্চলৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মানুহক এই চুক্তিৰ আগৰে পৰা বসবাস কৰি আছে, মানুহখিনিক মাটিৰ অধিকাৰ প্ৰদান কৰিছে, সেই সময়ত এনেকৈ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ নামত উচ্ছেদৰ জাননী জাৰি কৰাটোৱে আচলতে BTC চুক্তিৰ যিটো স্পিৰিট এইটো টোটেলি ভায়োলেট কৰিছে। এই উচ্ছেদৰ জাননী টোটেলি এগেইনষ্ট দ্য স্পিৰিট অফ দ্য BTC একৰ্ড। আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ, BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই BTC নিৰ্বাচনৰ পূৰ্বে BTCত বিভিন্ন অঞ্চলত নিৰ্বাচনী সভা অনুষ্ঠিত কৰি নিৰ্বাচনী ইস্তাহাৰত এই কথা স্পষ্টকৈ উল্লেখ কৰিছিল যে 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগৰে পৰা এই BTC অঞ্চলত বসবাস কৰি থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ভূমিহীন ভূমিপট্টাহীন পৰিয়ালক ভূমিপট্টা প্ৰদান কৰিব। আৰু আজি শেষত গৈ তেখেতে এই অঞ্চলৰ গাঁৱে গাঁৱে ঘৰে ঘৰে উচ্ছেদৰ জাননী জাৰি কৰিছে। আচলতে আমি এইখিনি কথা ক'বলৈ বাধ্য হৈছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই BTCৰ পৰা সংখ্যালঘু মুছলমানৰ ঘৰ বাৰী ভাঙি BJP আৰু RSSক এক উপহাৰে দিব বিচাৰিছে। এই কথা আমি কেতিয়াও ABMC মানি নলওঁ, কাৰণ BTCত বসবাস কৰি থকা সৰ্বস্তৰৰ সংখ্যালঘু বা বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ এই অঞ্চলত যুগ যুগান্তৰৰ পৰা বসবাস কৰি আছে। BTC অঞ্চলত নতুনকৈ কোনো মানুহ আহি ইয়াত বসবাস কৰা নাই। এই অঞ্চলৰ পৰা মানুহ বা বিগত সময়ছোৱাত বিভিন্ন গোষ্ঠী সংঘৰ্ষৰ সময়ত বাহিৰলৈ পলাই গৈছে। আৰু এই অঞ্চলত যিখিনি মানুহ বসবাস কৰি আছে, এই অঞ্চলত থলুৱা খিলঞ্জীয়া মানুহ প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এই মানুহখিনি ইয়াত বসবাস কৰি আছে। আৰু আজিৰ তাৰিখত কিবা চুক্তিৰ নামত, কিবা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ আইনৰ নামত যদি এই মানুহখিনিক এনেকৈ বৰ্বৰভাৱে উচ্ছেদ কৰিব বিচাৰিছে, তেতিয়াহ'লে কিন্তু বৃহৎ প্ৰতিবাদ হ'ব, আইনীভাৱে ইয়াৰ যুঁজ চলিব। আইনী যুঁজৰ সমান্তৰালভাৱে ABMC ইতিমধ্যে আন্দোলন গুৱাহাটীৰ পৰা আৰম্ভ কৰিছে, তামোলপুৰত আন্দোলন চলিছে, চিৰাঙত আন্দোলন আজি হৈছে। পৰৱৰ্তী পৰ্যায়ত সৰ্বস্তৰত BTCৰ সৰ্বস্তৰত ধাৰাবাহিকভাৱে ABMCৰ প্ৰতিবাদ কৰিব। শেষ বিন্দু 23 টকালৈকে BTCত ABMC উচ্ছেদ বানি নলয়। এঘৰক মানুহক যদি ইয়াত উচ্ছেদ কৰিবলৈ প্ৰমোদ বড়ো ডাঙৰীয়া JCB বুলডোজাৰ আহে, JCB বুলডোজাৰৰ সন্মুখত BTCৰ 10 লক্ষ মুছলমান একেলগে থিয় হ'বলৈ প্ৰস্তুত হৈ আছে। BTCৰ লক্ষ লক্ষ বিভিন্ন জাতি জনগোষ্ঠীৰ ভূমিহীন ভূমিপট্টাহীন মানুহ থিয় হ'ব। আজি আমি ক'বলৈ বাধ্য হৈছোঁ, প্ৰমোদ বড়ো ডাঙৰীয়াই এই উচ্ছেদৰ জৰিয়তে BTCত অশান্তি সৃষ্টি কৰিব বিচাৰিছে। BTCত আজি প্ৰায় 17,000 মুছলমান পৰিয়ালক উচ্ছেদ কৰিবলৈ যি জাননী জাৰি কৰাৰ এক পৰিকল্পনা চলিছে, এই পৰিকল্পনাৰ দ্বাৰা BTCত এক হিউমেন ক্ৰাইচিছৰ সৃষ্টি কৰিব বিচাৰে প্ৰমোদ বড়ো ডাঙৰীয়াই। এনেকৈ কি BTCত শান্তি আনিব? প্ৰমোদ বড়ো ডাঙৰীয়া, আপোনাক আমি ABMC প্ৰশ্ন কৰিছোঁ, এনেকৈ BTCত শান্তি আনিব নেকি যে মুছলমানৰ ঘৰ বাৰী ভাঙি দিব, বিভিন্ন ভূমিহীন পৰিয়ালক ঘৰ বাৰী ভাঙি দিব, আৰু আপুনি ইয়াত ক'ব যে শান্তি আহিছে? শান্তি ক'ত গ'ল শান্তি? মানুহৰ ঘৰ বাৰী ভাঙি দিলে শান্তি নাহে। আমি ইয়াত পিচফুল কোএক্সিষ্টেন্সত বিশ্বাস কৰোঁ। আপুনি এই অঞ্চলৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীক বিশ্বাসত লৈ এই অঞ্চলৰ প্ৰত্যেকটো মানুহৰ আপোনাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি ভূমি আৰু ভূমিপট্টা প্ৰদান কৰক। আৰু UPPL ৰাজনৈতিক দলৰ সংখ্যালঘু নেতাখিনিকো আমি আহ্বান জনাইছোঁ যে তেখেতসকলৰ দলৰ মজিয়াত থাকি এই উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰক। যদি তেখেতসকলৰ কথা প্ৰমোদ বড়ো ডাঙৰীয়াই গুৰুত্ব নিদিয়ে, তেনেহ'লে তেখেতসকলে ওলাই আহি এই জনগণৰ লগত থাকি প্ৰতিবাদ সাব্যস্ত কৰক।